আজিৰ ব্লগটো আৰম্ভ কৰিবলৈ লৈছোঁ। বৰ্তমান 11 বাজিবৰ হৈছে আৰু এতিয়া খোৱা বোৱাৰ কাৰণে যোগাৰ কৰি আছোঁ। আজি পনীৰ বনাম, ৰেচিপিটো আপোনালোকৰ লগতো শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। গতিকে ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব আৰু শেষত কমেণ্ট কৰিবলৈ নাপাহৰিব কেনেকুৱা লাগিল। ঠিক আছে, তেন্তে ব্লগটো চাই থাকিব। ধন্যবাদ। সকলোকে মোৰে অকণমানি পাকঘৰলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজিৰ ৰেচিপিটোৰ বাবে সকলোবিলাক যোগাৰ কৰি থোৱাই হৈছে। এয়া পিঁয়াজ এটা আৰু এটা কেপচিকাম এনেদৰে কুটি লৈছোঁ আৰু মছলাখিনি ভালকৈ পিচি লৈছোঁ। মছলাখিনিত কি কি আছে এয়া চাই ল'ব। এখন কেৰাহীত অলপ ঘি বা বাটাৰ দি পনীৰখিনি অকণমান ৰঙচুৱা পৰাকৈ ফ্ৰাই কৰি ল'ব। পনীৰখিনি ৰঙচুৱা হোৱাৰ লগে লগে কেৰাহীৰ পৰা উঠাই এনেদৰে কাঢ়ি ল'ব। পুনৰ একেটা কেৰাহীতে অলপ মিঠাতেল দি তেলখিনি ভালকৈ গৰম হ'বলৈ দিব। তেলখিনি গৰম হোৱাৰ লগে লগে একদম কম পৰিমাণত কেইটামান জিৰা দি দিব আৰু লগতে মছলাখিনিও ঢালি ল'ব। মছলাখিনি ভালদৰে লৰাই প্ৰায় 5-6 মিনিটমান ভাজি ল'ব। মছলাখিনি ভালদৰে ভাজি উঠাৰ পিছত তাত এড কৰিব জোখমতে হালধি, অকণমান জিৰা গুড়া, অকণমান ধনিয়া গুড়া আৰু লগতে অকণমান কাশ্মীৰী ৰেড চিলি পাউডাৰ। মছলাখিনি কেইছেকেণ্ডমান ভালদৰে ভাজি উঠাৰ পিছত তাত এড কৰিব জোখ অনুযায়ী অলপ পানী আৰু পানীখিনি দিয়াৰ পিছত আপোনালোকে মছলাখিনি ভালদৰে এনেদৰে মিলাই ল'ব আৰু অলপ উতলিবলৈ দিব। আনহাতে এনেদৰে কেপচিকাম আৰু পিঁয়াজখিনি আন এটা কেৰাহীত মই ভালদৰে ভাজি ল'লোঁ। এতিয়া উতলি থকা মছলাখিনিত কেপচিকাম আৰু পিঁয়াজখিনি দি দিব, লগতে ভাজি থোৱা পনীৰখিনিও এড কৰি দিব। এতিয়া সকলোখিনি মিহলাই গেছৰ ফ্লেমটো মিডিয়াম কৰি প্ৰায় 5-6 মিনিটমান সিজিবলৈ দিব। 5-6 মিনিটমানৰ পিছত পনীৰৰ চব্জিখিনি খাব পৰা হৈ যাব আৰু এয়া আমাৰ পনীৰ ৰেডি হৈ গ'ল। খাবলৈ সঁচাকৈয়ে বহুত টেষ্টি হৈছিল। সন্ধিয়া ওচৰৰে আমাৰ কণমানি এনেকাৰ আজি বাৰ্থডেও আছিল, তালৈও গৈছিলোঁ আমি আৰু এয়া তাইক কেক কটাৰ মুহূৰ্ত। এয়া অকণমানি কেইজনীয়ে অলপ ডান্স কৰি থকাৰ ভিডিঅ' কৰি আনিছিলোঁ। আজিৰ ভিডিঅ'টোত আৰু বিশেষ একো দেখুৱাব নোৱাৰিলোঁ, তাৰ বাবে ক্ষমা কৰিব। যদিহে বন্ধুসকল আজিৰ ভিডিঅ'টো ভাল লাগিলে তেন্তে লাইক কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। তেনেহ'লে আজিলৈ বাই বাই।